এইদৰে জুই পাই থাকোঁতে আপোনাৰো তাহানিৰ দিনবোৰলৈ মনত পৰিছে নেকি? আচলতে এইদৰে আমি সৰুতে আইতাৰ লগত জুই পাইছিলোঁ। এতিয়া আইতাও নাই, সেই সময়ো নাই, সেইবিলাক এতিয়া অতীত। সেইবিলাক এতিয়া স্মৃতি হিচাপে ৰৈ গৈছে। আৰু এতিয়া জানুৱাৰী মাহ আৰু গাঁৱৰ ফালে এতিয়া ঠাণ্ডা, আৰু সেইকাৰণে আমি জুইৰ তাপ লৈ লৈ আপোনালোকক আজিৰ কাহিনীটো ক'ব বিচাৰিছোঁ। ধোঁৱাখিনি বৰ বেছিকৈ ওলাই আছে। আগতে এই ধোঁৱা এনেকৈ আহিলে আইতা কি বুলি কৈছিল গম পাইনে? তামোলৰ ওচৰত মুতিলে বোলে এই ধোঁৱাটো এনেকৈ গাৰ ফালে আহে। এবাৰ চিধাকৈ গ'ল বাৰু। তাৰপাছত সেনেকৈ আইতাৰ মুখেৰে শুনা কাহিনী এটা আপোনালোকক ক'বলৈ ওলাইছোঁ। আচলতে কাহিনীটোৰ সত্যাসত্য কিমান তাৰ বিষয়ে মই নাজানো, কিন্তু আইতাৰ মুখেৰে শুনিছিলোঁ বা বেলেগ তেনেকুৱা বয়সস্থ মানুহৰ মুখেৰে শুনিছিলোঁ। কাহিনীটো আছিলে ভেলাবুঢ়া আৰু ভেলাবুঢ়ী। বৰ্তমান মানে আগৰে পৰা আমি ভেলাঘৰ বনাওঁ, যিহেতু ভোগালী বিহু সন্মুখত। ভোগালী বিহু এতিয়া আমাৰ গাঁৱৰ ডেকাবিলাক ব্যস্ত হৈ পৰিছে। আগতে গৰখীয়াই বনাইছিল, তাৰপাছত এতিয়া পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত যোনে যেনেকৈ পাৰে ভেলাঘৰ এটা বনাইছে। চহৰবিলাকতো তেনেকৈ ভেলাঘৰ এটা বনাই লৈছে। কিন্তু ভেলাঘৰৰ পৰম্পৰাটো আহিল ক'ৰ পৰা? সেই বস্তুটো আইতাই মোক কৈছিলে। এতিয়া সেই কাহিনীটো মই আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ। আপোনালোকে এই কাহিনীটোৰ বিষয়ে কিমান দূৰ জ্ঞাত মই তাৰ বিষয়ে নাজানো, আৰু কাহিনীটো সত্যাসত্যৰ বিষয়েও নাজানো, পুনৰবাৰ কৈ লৈছোঁ। কিন্তু কাহিনীটো আইতাৰ মুখেৰে শুনিছিলোঁ। আচলতে এখন গাঁৱত ভেলাবুঢ়া আৰু ভেলাবুঢ়ী নামেৰে দুটা বয়সস্থ লোক আছিল, আৰু তেওঁলোকৰ আগলৈ বা পিছলৈ বুলিবলৈ যেনেকৈ কোনো নাছিল। আৰু তাৰপিছত কি হ'ল, সেনেকৈ আৰু গাঁওখনৰ দুখীয়া পৰিয়াল, তাৰপিছত খাই লৈ জীয়াই আছে। আপুনিও শুনক কাহিনীটো। তাৰপিছত খাই লৈ জীয়াই আছে। তাৰপাছত তিনিটা শুনিছিল নেকি এই কাহিনীটো? অলপ অলপ শুনা যেন লাগে। কিন্তু আমি ভালকৈ শুনিছিলোঁ। আমি আগতে গৰমৰ দিনত আমাৰ এটা আছিল, বাহিৰত ওলাই আহোঁ জোনাকত তাতে ঠাৰি পাতোঁ, আইতা বহে, সাধু শুনো। আকৌ মাঘৰ দিনত এনেকৈ জুই ধৰোঁ, গোহালিত গৈ জুই কৰোঁ। মোৰ আকৌ আইতা নাপালোঁ। সেইটো তাৰপিছত আচলতে আইতা পোৱাটো এটা ভাগ্য দিয়কচোন বাৰু, এনেকুৱা। তাৰপিছত ভেলাবুঢ়া আৰু ভেলাবুঢ়ীয়ে যেতিয়া গাঁওখনত এনেকৈ আছিলে, তেতিয়া গাঁওখনত তেওঁলোক দুখীয়া। তাৰপিছত তেওঁলোকে খুজি মাগি বা যিখিনি খেতি মাটি আছে, গাই গৰু আছে, এনেকৈ খাই জীয়াই আছে। তাৰপিছত গাঁওখনত এবাৰ মাজতে দুৰ্ভিক্ষ হ'ল। গাঁওখন মানে তেতিয়া গোটেই ৰাজ্যতে দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। তাৰপিছত তেতিয়া ভেলাবুঢ়া আৰু ভেলাবুঢ়ীৰ যিখিনি জীৱ জন্তু আছিলে সেইখিনিও মৰিলে। তাৰপাছত যিখিনি খোৱা বস্তু আছিলে, খাবলৈ বা খুজিলেও মানুহৰ পৰা নোপোৱা হ'ল। তেওঁলোকে চিন্তা কৰিলে নাই, তেওঁলোকে এখন গাঁৱত থাকিব নোৱাৰিব, এবাৰ বেলেগ এখন গাঁৱত গৈ তেওঁলোকে বাকী চোৱা জীৱনৰ সময়খিনি কটাব লাগিব। তাৰপিছত বেলেগ এখন গাঁৱলৈ বুলি তেওঁলোক গুচি গ'ল। তাৰপিছত বেলেগ এখন গাঁৱলৈ যোৱাৰ পিছত ভেলাবুঢ়া আৰু ভেলাবুঢ়ীয়ে তাতে গৈ ঘৰ এটা সাজিছিল। সেই ঘৰটোত তেওঁলোকে তেনেকৈ আৰু ভেলাঘৰ বৰ্তমান সময়ত যেনেকৈ বনায় তেনেকৈ নৰা, তাৰপিছত এই কলগছনি, তাৰপিছত এইটো ভাল অৰ্থটো জানে নেকি? কলগছনি যে বুলি কওঁ, কলগছনিয়ে বুলি জানো। কলৰ যিটো বেয়া পাত সেইটো, আৰু তাৰপিছত বাঁহ এনেকৈ বনাই লৈছিল তেওঁলোকৰ ঘৰ এটা, আৰু তেওঁলোকে তাতে বসবাস কৰিবলৈ ল'লে। তাৰপাছত ভেলাবুঢ়া আৰু ভেলাবুঢ়ীয়ে যেতিয়া তেনেকৈ থাকিব লওঁতে আকৌ সেইখন গাঁৱতো দুৰ্ভিক্ষৰ সৃষ্টি হ'ল। আৰু জানেই আমাৰ গাঁওবিলাকত অন্ধবিশ্বাস কুসংস্কাৰটো অলপ বেছি। তাৰপিছত হঠাৎ এতিয়া মাঘৰ বিহু পালনৰ সংক্ৰান্তত বিজ্ঞানসন্মত ভালেকেইটা কাহিনী আছে। এইটো কিন্তু বিজ্ঞানসন্মত নহয়, এইটো একদম পূৰা কাল্পনিক বা সঁচাও হ'ব পাৰে, তাৰ সত্যাসত্য একদমেই নাজানো। তাৰপিছত দুৰ্ভিক্ষ হওঁতে যেতিয়া ভেলাবুঢ়া আৰু ভেলাবুঢ়ীয়ে সেইখন গাঁৱত যেতিয়া দুৰ্ভিক্ষ আৰম্ভ হ'ল, তেতিয়া গাঁৱৰ মানুহবিলাকে আলোচনা কৰিলে, বোলে এই ঘৰ মানুহ আমাৰ গাঁৱত অহাৰ কাৰণেই এই দুৰ্ভিক্ষৰ আৰম্ভণি হৈছে। তাৰপাছত তাকে চিন্তা কৰি গাঁৱৰ মানুহবিলাকে আলোচনা কৰিলে কি, নাই সিহঁতক আৰু আমাৰ গাঁৱত থাকিব দিয়া নহ'ব, নহ'লে আমাৰ গাঁওখন ধ্বংস হৈ যাব। তাৰপিছত ৰাতিপুৱা মানে মাঘৰ বিহুৰ দিনাখন, দুমাহীৰ দিনাখন ৰাতিপুৱা গোটেই গাঁৱৰ মানুহে লগ হৈ ভেলাবুঢ়া আৰু ভেলাবুঢ়ীক তাতে জ্বলাই দিলে। ইমান এটা ভয় লগা কাম। তাৰপাছত সেই ভেলাবুঢ়া আৰু ভেলাবুঢ়ীক জ্বলোৱাৰ পিছত তেওঁলোকে গম পালে যে আচলতে দুৰ্ভিক্ষৰ কাৰণ ভেলাবুঢ়া আৰু ভেলাবুঢ়ী নাছিল, আৰু প্ৰাকৃতিক কাৰণত পিছত গম পালে বস্তুখিনি। তাৰপিছত তেওঁলোকে মানে নিজৰ মনত অনুশোচনা এটা হ'ল। তাৰপিছত হওঁতে তেওঁলোকে আলোচনা কৰিলে, নাই এনেকুৱাতো নহ'ব। তাৰপাছত মাঘৰ বিহুৰ দিনাখন এই ভেলাঘৰৰ যিটো পৰম্পৰা, সেইটো তেতিয়া প্ৰায়বিলাক মানুহ অশিক্ষিত আছিলে, আৰু বেছিভাগ গৰখীয়া মানুহ আছিলে। আৰু সেই গৰখীয়াবিলাকে লগ হৈ ভেলাঘৰৰ পৰম্পৰাটো আৰম্ভ কৰিলে। ভেলাবুঢ়া আৰু ভেলাবুঢ়ীৰ স্মৃতিত গৰখীয়াবিলাকে লগ হৈ ধুনীয়াকৈ ভেলাঘৰ এটা বনাই উঠি এই ভেলাঘৰৰ পিছত যে ভেলাঘৰ জ্বলাওঁতে যে গা ধুই যে লয় যে পৰিষ্কাৰ হৈ যে লয়, এটা মানুহ এটা জ্বলোৱাৰ আগতে যিখিনি নীতি নিয়ম কৰে সেইখিনি ছেম নীতি নিয়ম কৰে। মানে বস্তুটো এটা ভেলাঘৰটোক
মানে ভেলাঘৰ আৰু ভেলাঘৰক সন্মান জনাই এই ভেলাঘৰটো মানে আগৰ দিনৰে পৰা পৰম্পৰাগতভাৱে বৰ্তমানলৈকে বনোৱা হৈ আছে বুলি তথাকথিত কাহিনী এটা মই আপোনালোকক কৈছোঁ। আৰু এইটো কাহিনীটো কাল্পনিকেই হওক বা যিয়ে নহওক, কিন্তু মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, অন্ধবিশ্বাস এতিয়াও কম বেছি পৰিমাণে আমাৰ সমাজত চলি আছে। গতিকে এই অন্ধবিশ্বাসবিলাকৰ পৰা আপোনালোক আঁতৰি থাকক, আঁতৰি থাকি এখন সুস্থ সবল সমাজ আৰু নেতিবাচক সমাজ গঢ়াত আপোনালোকৰ অংশীদাৰ হওক, সেয়াই আমাৰ কামনা। আৰু ভোগালী বিহুৰ যিহেতু সময়, গতিকে সমূহ অসমবাসী ৰাইজক এই ভোগালী বিহুৰ প্ৰাক্ষণত ভোগালী বিহুৰ শুভেচ্ছা জনাব বিচাৰিছোঁ। তাৰপাছত আৰু আহি থকা দিনবোৰ আপোনালোকৰ সুখেৰে যাওক, ভালেৰে যাওক, আপোনালোকৰ আশাবোৰ ৰঙীন হওক, আশাবোৰ সফল হওক, সাৰ্থক হওক। আকৌ কোনোবা শুভক্ষণত এইদৰে আপোনালোকলৈ আকৌ কাহিনী লৈ আহিম। আজিলৈ কাহিনীটো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আপুনি ক'ব? মোৰ ফালৰ পৰা ভোগালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু এতিয়া ভেলাঘৰ আৰু ভেলাঘৰ মই এইখিনিতে এটা কথা কওঁ দেই। এতিয়া ত্ৰিদিপদা যদি মাষ্টৰ হ'ল হয়, এতিয়া মোক আমি কি বুলি ক'লো হয়? মাষ্টৰনী বুলি কয়। এতিয়া ভেলা বুঢ়ীৰ নাম আকৌ ভেলা নাছিলে, আকৌ ভেলা বুঢ়াৰ ঘৈণীয়েক কাৰণে ভেলা বুঢ়ী বুলি কৈছিলে, এনেকুৱা। তাৰপাছত দিয়ক বাৰু, আজিলৈ কাহিনীটো ইমানেই। আকৌ কোনোবা শুভক্ষণত এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাৰিছোঁ। ধন্যবাদ।